ফাইনেলি আজি 15 দিনৰ পিছত মোৰ ভিডিঅ'টো আপলোড কৰিব পাৰিছোঁ জানেনে কিমান যে টাইম লাগিলে এডিট কৰিবলৈ মানে এডিট কৰিবলৈ টাইম লগা নাই কিন্তু সুস্থিতে বহি থাকিছিলোঁ যে এডিট কৰিব পৰা নাছিলোঁ আৰু ফাইনেলি আজি এডিট হৈ গ'ল সেইটো কাৰণে আপলোড কৰি দিলোঁ আপোনালোকৰ আগত আশা কৰোঁ সকলোৱে চাই ভাল পাব টাংলাই খুবটাং আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আজি ভিডিঅ'টোত নতুন এটা ৰেচিপি লৈ আহিছোঁ আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু আজি থাম্বনেইলত দেখি গম পাইছে যে মোৰ ভিডিঅ'ত আছে পৰ্ক উইথ চেচেমি চিডছ মানে গাহৰি মাংসৰ লগত তিল এইটোতো এটা ইম'শ্যন হয় ন খুব ভাল লাগে মানে যেনেকৈ গাহৰি আৰু খৰিচা মানে গাহৰিটো সদায় ফেভৰেটে হয় মোৰ ফেভৰেট হয় মানে য'ত হ'লেও গাহৰি সদায় প্ৰিফাৰ কৰোঁ তো যেনেকৈ এটা ইম'শ্যনছ হয় ন গাহৰি আৰু খৰিচা সেনেকৈ গাহৰি আৰু তিল এটা ইম'শ্যন হয় মানে যোনে যোনে ভাল পায় তেওঁলোকে গম পাব কিমান টেষ্টি হয় লাগে মানে খাই ভাল লাগে মানে আৰু যোনে যোনে খাই নাই পোৱা আপোনালোকে ট্ৰাই কৰি চাব আজিৰ ৰেচিপিটো চাই আশা কৰোঁ ভাল পাব বুলি আৰু তেতিয়াহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই ভিডিঅ'টো মই বহুত দিনৰ পৰা এডিট কৰি আছিলোঁ আজি ফাইনেলি এডিট কৰা হৈ গ'ল আৰু আপোনালোকৰ আগত দি দিছোঁ আৰু আজি থাম্বনেইলত দেখি গম পালে মই কি বনাম এইফালে তিল মই ৰেডি কৰি ল'লোঁ এতিয়া মই মাংসখিনি বনাবলৈ পিঁয়াজ কাটি লওঁ পিঁয়াজটো আমাক একদম সুখৰ দুখৰ তকৰি মানে বয়ফ্ৰেণ্ডে যেনেকৈ কন্দুৱাই পিঁয়াজে আমাক সেনেকৈ কন্দুৱাই তাৰপিছত এইফালে হৈ গ'ল আলু আৰু এইফালে হৈ গ'ল আদা নহৰু তাৰপিছত এইফালে কুকাৰ এটা ল'লোঁ তাত মই মাংসখিনি দি পানী অলপমান দি অলপমান নিমখ দিলোঁ আৰু এইখিনি 5টা বা 6টামান চিটি মাৰিবলৈ দিম আৰু তেতিয়ালৈকে আপোনালোকে ৱেইট কৰি থাকক আৰু এইফালে মোৰ চিটি হৈ গ'ল এইফালে মই কুকাৰত মাংসখিনি গোটেইখিনি দি দিলোঁ এতিয়া মই মাংসখিনি 3টা বা 4টামান চিটি মাৰাম তাৰপিছত চিটি মাৰাই দিয়াৰ পিছত সেইখিনি হৈ যাব তাৰপিছত ধুনীয়াকৈ ভাজি ল'লে তিলত বেছি একো কৰিব নালাগে তিলখিনি যিহেতু অলপমান ৰ'ষ্ট কৰি কিনে পিচি ল'ব পিচি কিনে মাংসখিনি ভাজি দিলে হৈ যাব গতিকে তাৰ কাৰণে বেছি সময় নালাগে আৰু এইফালে মাংসখিনি হৈ থাকিব তাৰপিছত আজি নতুন এটা ৰেচিপি শিকিছোঁ আৰু ভাবিলোঁ বনাওঁ যেতিয়া আপোনালোকৰ আগতে শ্বেয়াৰ কৰি দিম আজি মই পিটিকা বনাম পিটিকা সাধাৰণতে আমি আলু পিটিকা বা বেঙেনা পিটিকা এনেকৈ বনাওঁ তো প্ৰায় খোৱা নহয় এইটো পিটিকা মানে এইটো তিতা কেৰেলা আৰু কণী পিটিকা বনাম ভাবিছোঁ নাজানো কেনেকুৱা হ'ব ৰেচিপিটো আজি ট্ৰাই কৰিম আৰু আপোনালোককো দেখাম কেনেকুৱা হ'ব আপোনালোকে কমেণ্টত জনাব আৰু এতিয়া কুকাৰটো খুলি দিওঁ মই 5টা চিটি মাৰিব দিলোঁ আৰু এইফালে 50% 60% মান সিজি গৈছে এতিয়া মই পিটিকাখিনি কৰিবলৈ কণী তাৰপিছত কণী 2টা লৈছোঁ কাৰণ আমি মানুহ 2জনীহে আছোঁ আৰু এইফালে তিতাকেৰেলা 3টা লৈছোঁ তাৰপিছত অলপমান নিমখ দি এইখিনি এতিয়া বইল কৰিম আৰু সেইখিনি বইল হয় মানে এতিয়া তিলখিনিতো ৰ'ষ্ট কৰিব লাগিব তো তিলখিনি ৰ'ষ্ট কৰি লওঁ আৰু তিলখিনি ৰ'ষ্ট কৰিবলৈ আপোনালোকে একদম ল' ফ্লেমত এনেকৈ টাৱাত চাব আৰু এনেদৰে চাব যদি এনেকৈ ভাঙি ভাঙি যায় তেতিয়া গম পাব যে আপোনাৰ তিলখিনি হৈ গৈছে মানে বিহুৰ পিঠাত বনাবলৈ তিল যেনেকৈ ইউজ কৰে সেনেকৈ দিলে হয় মানে ব্যৱহাৰটো একেই হয় আৰু এইফালে তেল গৰম কৰিলোঁ তাৰপিছত পিঁয়াজ দিলোঁ পিঁয়াজ দি কিনে ইয়াত দিছোঁ অলপমান আদা নহৰু পেষ্ট অলপমান হালধি আৰু তাৰপিছত গাহৰি মাংসখিনি দি দিছোঁ এইখিনি 50% সিজি গৈছে আৰু এনেদৰে ভাজি ল'ম ভালকৈ তাৰপিছত ধুনীয়াকৈ ভাজা যেতিয়া হৈ যাব তাৰপিছত ল' ফ্লেম কৰি কিনে আলুখিনি দি দিব আৰু আলুখিনি দি মই অলপমান ভাজি ল'ম তাৰপিছত অলপমান নিমখ দিম আৰু নিমখ দি কিনে এইখিনি মই 10 মিনিটমান সিজিবলৈ দিম একদম ল' ফ্লেমত আৰু এতিয়া ল' ফ্লেমত অলপমান সিজিব দি এতিয়া যিহেতু অলপমান সিজি গ'ল এতিয়া মই জিৰা আৰু ধনিয়া ইয়াত মছলা দি দিছোঁ অলপমান ৰেড চিলি কম্পালচৰি হয় আৰু এইটো দিবই লাগিব তাৰপিছত মিট মছলাও কম্পালচৰি সেইখিনিও দিব লাগিব কাৰণ মিট মছলা নিদিলে মাংস একদম বেয়া লাগিব খাই অলপমান দেৰি ঢাকি দিয়াৰ পিছত মই 5 মিনিটৰ পিছত আকৌ ঢাকনিখন উঠাই দিলোঁ তাৰপিছত আদা নহৰুৰ পেষ্ট দিলোঁ অলপমান তাৰপিছত এইফালে কেঁচা জলকীয়া দিলোঁ আৰু ধুনীয়াকৈ গোটেইখিনি মিক্সাৰ দি কিনে এই তিলখিনি যে মই ৰ'ষ্ট কৰি লৈছিলোঁ সেইখিনি 4 চামুচ দিলোঁ আপোনালোকে জোখৰ মতে দিব মানে বেছি কমটি হ'লেও বেয়া লাগিব বা বেছি হ'লেও তিতা লাগিব সেইটো কাৰণে তিলখিনি দিয়াৰ পিছত একেবাৰে ল' মিডিয়াম ফ্লেমত ভাজিব তাৰপিছত অলপমান খৰিচা দি দিছোঁ যাতে টেষ্টটো আৰু অলপমান ভাল লাগে আৰু এনেদৰে গোটেইখিনি ভাজাৰ পিছত পানী দি দিছোঁ তেতিয়া অলপ গ্ৰেভি হয় বস্তুটো মানে মাংসখিনি গ্ৰেভি হয় আপোনালোকে শুকানকৈ ড্ৰাই ফ্ৰাইকৈ খাওঁ বুলি ক'লেও পাৰে সেনেকৈ খাবলৈ পানীটো নিদিলেও হৈ যায় কিন্তু মই গ্ৰেভি কৰিম যে সেইটো কাৰণে পানীটো দি কিনে এইখিনি এতিয়া ঢাকি দিম আৰু ফাইনেলি আমাৰ তিলৰ লগত গাহৰি মাংস ৰেডি আৰু যদি এতিয়ালৈকে আপোনালোকে কোনোবাই চাই আছে যদি ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে প্লিজ ডু ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগলৈ এনেকৈ ভিডিঅ'জ দি থাকিব পাৰোঁ
আৰু এইফালে ফাইনেলি হৈ গ'ল আৰু এতিয়া যিহেতু আমি মানুহ অকল দুজনীহে আছোঁ সেইটো কাৰণে মাছ দুপিচ ভাবিলোঁ ফ্ৰাই কৰি লওঁ দুপিচ আছিলে মানে এইটো ভিডিঅ' নবনালোঁ কিয়নো মাছ চবেই বনাব জানেই আৰু এইফালে মই কৈছিলোঁ যে ডিম আৰু তিতাকেৰেলা পিটিকা কৰিম বুলি এতিয়া মই এইখিনি পিটিকা কৰিব লৈছোঁ কিন্তু পিটিকা কৰাৰ আগতে এইফালে তিতাকেৰেলা গুটিখিনি আঁতৰাই লৈছোঁ মানে গুটিখিনি পিটিকাত খাবলৈ বেয়া লাগে যে সেইটো কাৰণে আঁতৰাই লৈছোঁ তাৰপিছত এনেদৰে গোটেইখিনি ধুনীয়াকৈ পিটিকা কৰি ল'লোঁ আৰু তাৰপিছত এতিয়া মই ইয়াত দিছোঁ পিঁয়াজ 1 চামুচ আদা 1 চামুচ নহৰু কম্পালচৰি নহয় আপোনালোকৰ মন গ'লে দিব পাৰে তাৰপিছত 1 চামুচ মিঠাতেল আৰু এইটো হৈ গ'ল টেঙা গোল নেমু চেপি ল'লোঁ আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'লোঁ আৰু ফাইনেলি আমাৰ নিমখ অলপমান দিলোঁ নিমখ দি কিনে আৰু আপোনালোকে যদি অলপমান জ্বলা বিচাৰে তেতিয়াহ'লে জ্বলা ভোট জলকীয়া আৰু ভোট জলকীয়া তেল মিক্স আছিলে এইখিনি দি দিছোঁ খুব জ্বলা লাগিব মানে পিটিকাটো অলপমান জ্বলা হ'লে খাই ভাল লাগে আৰু এতিয়া বলক প্লেটিং কৰি লওঁ আৰু আজিৰ ভিডিঅ'খিনিত ইমানখিনিয়ে আছিলে আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তলতে থকা ছাবস্ক্ৰাইব বাটন যিটো আছে সেইটো প্ৰেছ কৰি দিব যাতে আগলৈ আৰু ভিডিঅ'ছ এনেকৈ পাই থাকিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই বাই ষ্টে ছেফ তেতিয়াহ'লে আকৌ পুনৰ নতুন ভিডিঅ' এটা লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে মোৰ ভিডিঅ'টো সামৰিছোঁ আশা কৰিলোঁ সকলোৱে চাই ভাল পালে আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগকো শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই